এজন উলংগ মানুহ 18টা বছৰে কাপোৰ পিন্ধা নাই তেওঁ 18টা বছৰ ঘৰৰ পৰা বাহিৰ হোৱা নাই তেওঁ সম্পূৰ্ণ সুস্থ কিন্তু তেওঁ টিভি ৰেডিঅ' মেৰামতি কৰে তেওঁ কাঠৰ আচবাবো বনাই তেওঁ কাপোৰ চিলাই জীৱন নিৰ্বাহ কৰে তেওঁ কিন্তু নিজে নিপিন্ধে কাপোৰ 12 বছৰ বয়সৰ পৰাই কাপোৰ এৰিছে তেওঁ কিন্তু কিয় অসম মুলুকত ওলাইছে এজন কাপোৰ নিপিন্ধা মানুহ অথচ কিন্তু তেওঁ সম্পূৰ্ণ সুস্থ এই জুপুৰি ঘৰটোতেই 18টা বছৰ তেওঁ সোমাই আছে বাহিৰলৈ নোলায় বিয়া সকাম খাবলৈ নাযায় কাৰণ তেওঁ কাপোৰ নিপিন্ধে আপোনাৰ এনে নামটো মিলেশ্বৰ চুতীয়া আৰু গাঁওখনৰ নাম কি গাঁওখনৰ নাম মাটিখোলা আপুনি এনেকৈ ধৰণে থাকে যে কিবা অসুবিধা নাপায় আপুনি অসুবিধা নাপাওঁ আচলতে কি কাৰণে এনেকৈ থকা হৈছে বাৰু এতিয়া কেনেকৈ ক'ম আৰু এই জুপুৰিটোৰ ভিতৰতে তেওঁ সকলো কাম কৰে তেওঁ মেচিনত কাপোৰ চিলাই আৰু সেই পইচাৰে জীৱন চলে কাঠৰ আচবাবো বনাব জানে ৰেডিঅ' টিভিও মেৰামতি কৰে কিন্তু কাপোৰ হ'লে নিপিন্ধে মোৰ লগৰ পৰ্যায় 44 মান বয়স হ'ল এওঁ মানে 8 বছৰমান বয়সৰ পৰাই চোলা কাপোৰ নিপিন্ধে এতিয়া এনেকুৱা পৰ্যায় হ'লগৈ মালা নিচিনা হ'লগৈ এই মোবাইল বনাব জানে ৰেডিঅ' বনাব জানে চিলাই মেচিন কৰিব জানে চাইকেল টাইকেল ভাল কৰে সেইকেইটা এনেকৈ ভালকৈ কাপোৰ চিলাব জানে এনেকৈ জীৱিকা নিৰ্বাহ কৰি ভিতৰতে আছে আজিলৈকে প্ৰায় তেওঁ 30 বছৰ পৰ্যন্ত বাহিৰলৈ লোৱা নাই নিজৰ পদ্ধতিলৈকে দেখা নাই পিছফালে ওলোৱা সোমোৱা কৰে আৰু বাঁহৰ সঁজুলিও সাজিব জানে ধুনীয়াকৈ এওঁ আৰু আচৰিত কথা মানে আপুনি গাড়ী চাৰিবোৰ বনায় এনেকৈ কাঠৰ বনাই পিনে এখন গাড়ী আপোনাৰ 1100 টকাত বিকিলে গাড়ীখন এতিয়া ইয়াতো তেওঁ মোবাইলত নোট কৰি থৈছে তাৰপিছত নিজৰ নামটো বৰ স্পষ্টকৈ লেখে পঢ়িব নজনা মানুহে আপোনাৰ কেলেণ্ডাৰটো চাব জানে মানে ভাবিব নোৱাৰি তেওঁ ভালকৈ নিজৰ ঘৰৰ চোতাল খনি দেখা নাই ওচৰ চুবুৰীয়াৰ ঘৰলৈ কোনোদিন যোৱা নাই তিতাবৰত আছে এইজন উলংগ মানৱ তিতাবৰৰ নাগাবাটৰ মাটিখোলা গাঁৱত এইটো ঘৰ এই মানুহজন এতিয়া বহুতৰ বাবে সাঁথৰ কিয় তেওঁ কাপোৰ পিন্ধি বেয়া পায় সেয়া কিন্তু কোনেও নাজানে তিতাবৰৰ পৰা সঞ্জীৱ দত্ত আছাম টক্স